আমি ভিজন ডকুমেন্ট বনালো 26টা জনগোষ্ঠীৰ একেলগে আমি ভিজন ডকুমেন্ট বনোৱা হল আৰু সেই জনগোষ্ঠীবিলাকক নিজৰ ভিজনটো কি আজি চৰকাৰে এটো যুগুত কৰি প্লাই এটো কম্পেল কৰি প্লাই তেখেতসকলক আজি প্ৰেৰণ কৰিলো আৰু সেই জনগোষ্ঠীবিলাকে ভৱিষ্যতৰ কাৰণে এটা ৰোড মেপ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আমি চৰকাৰে বনাই দিয়া এই ভিজন ডকুমেন্টৰ পৰা দ্বিতীয় কথা আছিল এই হ্যাপিনেস মিশনত যে এই জনগোষ্ঠীবোৰৰ কিছুমান ফেষ্টিভেল আছে যি ফেষ্টিভেলটো ন্যাশনাল ফেষ্টিভেল নহয় যি ফেষ্টিভেলটো ষ্টেট ফেষ্টিভেল নহয় এই ফেষ্টিভেলবিলাক কিন্তু বহুত সুন্দৰ ফেষ্টিভেল এই জনগোষ্ঠীবোৰৰ বহুত আপন এই জনগোষ্ঠীবোৰে ইমোশনালি এই ফেষ্টিভেলৰ লগত এটাচ হৈ আছে তো সেই জনগোষ্ঠীবোৰৰ ফেষ্টিভেলবিলাক আজি প্ৰত্যেকটো জনগোষ্ঠীৰ এটা ফেষ্টিভেল কাউন্সিল চৰকাৰে আমি ৰিকগনিশ্যন অলৰেডি দিয়া হ'ল আৰু হেতু কাউন্সিলৰ ক্যালেন্ডাৰত আহি যাব আমাৰ কথা এই ক্ষুদ্ৰ জনগোষ্ঠীবিলাক বিশ্বৰ বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত যদি বিচাৰিও নাপায় বদলেন্তত সেই জনগোষ্ঠীবিলাকক বিচাৰি পাব সেই জনগোষ্ঠীবিলাকৰ যি নেকি জীৱনশৈলী সেই জনগোষ্ঠীবিলাকৰ যেটো ভাষা সংস্কৃতি ইতিহাস হেতু জীবিত কৰি ৰখাৰ কাৰণে বদলেণ্ড চৰকাৰে আমি ইতিমধ্যে এটা কমিটি বনাই দিছো যে তেখেতসকলৰ এটা ইথনোগ্ৰাফি তেখেতসকলৰ ইতিহাস ৰচনা কৰা হ'ব গতিকে হ্যাপিনেস মিশনৰ দ্বাৰা আজি বদলেণ্ডত পুনৰ আমি শান্তি ঘূৰাই আনিব পাৰিছো পুনৰ জাতি জনগোষ্ঠীৰ মাজৰ সম্প্ৰীতি আৰু সমন্বয় ঘূৰাই আনিব পাৰিছো যেটো নেকি ইউপিপিএল মডেলত আছে কিন্তু হেতু আগৰ বিপিএফ মডেলত হেতু নাছিলে সকলোকে অনুৰোধ কৰিম যে নিৰ্বাচনৰ সময়ত যি সকলে কথা ক'ব যি সকলে ভাষণ দিব যি সকলে বিভিন্ন ৰণকৌশল কৰিব নিজৰ প্ৰাৰ্থী জিকাৰ কাৰণে নিজৰ দলটো জিকাৰ কাৰণে সেই ৰণকৌশল বিলাকত যাহাতে আমি ঘূৰাই আনা যেটো সংগতি আমি ঘূৰাই আনা শান্তি আমি সবে মিলি ঘূৰাই আনা যেটো আমাৰ সমন্বয় হেতু যাহাতে বিনষ্ট নহয় মই প্ৰত্যেকটো দল প্ৰত্যেকটো নেতৃত্বক মই আহ্বান জনাম যে আমি এই অঞ্চলৰ জনগণে আজি যি এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিছো এই কথাটো যাহাতে সকলো লক্ষ্য ৰাখে ৰাজনীতিটো সমাজৰ ওপৰত নহয় ৰাজনীতিটো জাতিৰ ওপৰত নহয় ৰাজনীতিটো দেশৰ ওপৰত নহয় দেশ গঢ়িবৰ কাৰণে ৰাজনীতি লাগে সমাজ গঢ়িবৰ কাৰণে ৰাজনীতি লাগে আমাৰ অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে ৰাজনীতি লাগে কিন্তু ৰাজনীতিটো আমি ইমান লেভেললৈকে কৰিব নালাগে যাহাতে সমাজটো ধ্বংস হৈ যায় আমাৰ যেটো আনৰেছ আছিল সকলো ৰাজপথৰ আহিছিল ধৰ্ণা দিছিল ৰেলী কৰিছিল কিন্তু আজি সকলো ৰেষ্ট হৈ আছে এটা ষ্টেবল অৱস্থাত আছে ইনষ্টেবিলিটি টু ষ্টেবল ৰুললেছ টু ৰুল আগত বিপিএফৰ সময়ত কোনো ৰুল বোলা এটা বিষয় নাছিল ৰাতিপুৱা কি হয় গধূলি কি হয় চৰকাৰী নিয়ম কি হয় অনিয়ম কি হয় কোকৰাঝাৰৰ এটা সময়ত হেলমেট পিন্ধিলেহে ফাইন আছিল ভাৰতবৰ্ষত হয়তো প্ৰথম এটা অঞ্চল আছিল য'ত হেলমেট পিন্ধিলে ফাইন হয় বেলেগত হেলমেট নিপিন্ধিলে ফাইন হয় আজি হেলমেট পিন্ধি মানুহবিলাকে ফাইন দিয়াৰ পৰা হেলমেট নিপিন্ধি ফাইন দিয়ালৈকে আজি বদলেণ্ডখন ট্ৰান্সফৰ্ম হ'ল যেটো আমি পৰিৱৰ্তন বুলি কোৱা হয় ইয়াত মানে বহুত আছিল এটা সময়ত সব গাড়ীতে প্ৰায় মানে 70% গাড়ীতে কলা গ্লাছ লগায় কলা গ্লাছ আমাক কিয় লাগে ইয়াত কোনবা ভিআইপি কোনবা কিবা থ্ৰেড আছে তাক লুকাই ফেলাই যাব লাগে বা কিবা বেয়া চিন্তাৰ মানুহ আছে কাক লাগে ইয়াত কলা গ্লাছ আমি আহাৰ পৰা আমি পুলিচ প্ৰশাসনক সদায় অনুৰোধ কৰি আহিছো যে ইয়াত কলা গ্লাছ কোনো ইউজ কৰিব নালাগে গ্লাছত গাড়ীৰ গ্লাছত কোনো কলা পেপাৰ দিব নালাগে যাহাতে ইয়াত সকলোৱে এটা সাহস আৰু সকলোৱে এটা ট্ৰান্সপাৰেন্ট চিন্তা কৰিব পাৰে মুকলিকৈ বিচাৰণ কৰিব পাৰে মুক্ত এটা চিন্তাৰে আগবাঢ়ি যাব পাৰে ইয়াত কোনো লোক ঢাকৰ এটা পৰিৱেশ ৰাখিব নালাগে কাউন্সিল চৰকাৰৰ কোনো ৰুল নাছিলে ইয়াত কোনোবা 12টা বজাত আহে 1টা বজাত যায় কোনোবা 1টা বজাতহে ডিউটি লৈ আহে সো এই কথাবিলাক আজি আমি ৰুললেছৰ পৰা ৰুলত আমি লৈ আহিছো ইয়াত অকল কাউন্সিলত নহয় ডিস্ট্ৰিক্ট অফিস সাব ডিভিজন অফিস ব্লক অফিস বিলাকতো কোনো মানুহে ৰেগুলাৰলি ডিউটি কৰা নাছিলে কিন্তু এতিয়া সবে ডিউটি কৰিব লাগে আৰু নিয়মিতভাৱে ডিউটি কৰাৰ কাৰণে আমাৰ গ্ৰাছ ৰুটৰ পৰা ওপৰলৈকে ডেভেলপমেন্টটো খুব ফাষ্ট হৈছে